বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নলবাৰী জিলা সভাপতি পদত সোণা বৰালী। মঙলবাৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নলবাৰী জিলাৰ সভাপতি পদত GMPৰ অধ্যক্ষ তথা বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ অতি ঘনিষ্ঠ চৰ অঞ্চলৰ যুৱ নেতা সোণাবৰ আলীক নিযুক্তি দিয়া হয়। জানিব পৰা মতে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰ নিৰ্দেশমৰ্মে জিলা বিজেপিৰ সভাপতি জয়ন্ত পুজৰ বৰুৱাই নিযুক্তি দিয়ে সোণাবৰক নিযুক্তি দিয়াৰ ক্ষেত্ৰত নলবাৰীৰ দুই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্ল বৰুৱাৰ পূৰ্ণ সমৰ্থনৰ লগতে নাৰায়ণ ডেকাৰ আছে বিশেষ অৰিহণা। বৰক্ষেত্ৰীৰ সমষ্টিত দীৰ্ঘদিন ধৰি বিভিন্ন পদত কাৰ্যনিৰ্বাহক কৰি অহাৰ পাছতে দলে এইগৰাকী নেতাক সংখ্যালঘু মৰ্চাৰ জিলা সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰে। উল্লেখ্য যে নলবাৰী বৰক্ষেত্ৰীৰ চৰত 3খনকৈ পঞ্চায়ত আছে, যি 3খনত 100% সংখ্যালঘু অধ্যুষিত পঞ্চায়তত বিজেপিৰ ভেটি শূন্য হৈ আছিল। কিন্তু এইগৰাকী সোণাবৰ আলীৰ সাংগঠনিক তৎপৰতা আৰু জনপ্ৰিয়তাৰ বাবে বিজেপিৰ সাংগঠনিক ভেটি অভাৱনীয়ভাৱে বৃদ্ধি পাই অৱশেষত সম্প্ৰতি বিৰোধী নিশকটীয়া হৈ পৰিছে। বৰক্ষেত্ৰী চৰ বুলি এটা চিট আছে য'ত 100% সংখ্যালঘু, তাতে আমাৰ প্ৰাৰ্থী আনোৱাৰা খাতুন জয়লাভ কৰিছে।